মই প্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ। সকলো নিউজ চেনেলক সকলোকে মই নমস্কাৰ জনাইছোঁ। আজি সমকং গাঁও পঞ্চায়তৰ কাৰ্যালয় প্ৰাংগণত আমি ৭৪তম ৰিপাব্লিক ডে আমি উদযাপন কৰিছোঁ, পতাকা উত্তোলন কৰিছোঁ। আৰু এই পতাকা উত্তোলনৰ লগত সংগতি ৰাখি আজি আকৌ খুব ভাল দিন, আমাৰ সৰস্বতী পূজাও হয়। আমি যিখিনি কাম কৰিব পাৰিছোঁ বা যিখিনি আমি জ্ঞান পাইছোঁ, আমি সৰস্বতী পূজাকো আমি উদযাপন কৰিবলৈ আজি একেলগতে আমি সক্ষম হৈছোঁ। যিয়ে নহওক, আজি আমাৰ গাঁও পঞ্চায়ত কাৰ্যালয়ত যিখিনি আমি পতাকা উত্তোলন কৰিছোঁ, খুব সুন্দৰভাৱে উত্তোলন কৰা হ'ল। ইয়াতে পঞ্চায়তৰ প্ৰতিনিধি আৰু পঞ্চায়তৰ যিখিনি কৰ্মচাৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে। আৰু ইয়াৰ যিখিনি জাতীয় দল সংগঠন বা আমাৰ দাদাসকল যিখিনি বুদ্ধিজীৱী আছে, তেখেতসকলে আজি এই পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰি খুব ধুনীয়াকৈ এটা আমি পতাকা উত্তোলন কৰিবলৈ সক্ষম হৈছোঁ। ইয়াতে মই কিছু কথা ক'ব বিচাৰিছোঁ যে আমি পঞ্চায়তৰ প্ৰতিনিধি হিচাপে, মই এজন পঞ্চায়ত প্ৰেচিডেণ্ট হিচাপে আমাৰ যিখিনি অঞ্চলৰ বা যিখিনি আমাৰ চৰকাৰীভাৱে আবণ্টন দিয়া যিখিনি আঁচনিবোৰ, এই আঁচনিবোৰ প্ৰত্যেক গাঁৱতে আমি যিখিনি পাৰোঁ বা যিখিনি আমি সক্ষম হৈছোঁ, এইখিনি কাম কৰিবৰ কাৰণে প্ৰত্যেক গাঁৱত আমি কাম কৰিছোঁ। আৰু অনাগত দিনত আৰু কিছুমান কাম কৰিবলগীয়াও আছে, এইখিনিও আমি লাহে লাহে কাম কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ যে আমাৰ যিখিনি অঞ্চলৰ বহুত নিবনুৱা আছে বা আমাৰ শিক্ষকৰ পৰা আদি কৰি স্কুলৰ যিখিনি শিক্ষক লাগে, এই শিক্ষকো মানে ব্যৱস্থা নাই। আৰু লগতে আমাৰ যেনেধৰণৰ আমি ষ্টুডেণ্টবোৰ আছে, ছাত্ৰ ছাত্ৰী আছে, তেখেতসকলকো আমি এটা তেখেতসকলক অনুৰোধ জনাব বিচাৰিছোঁ যে অনাগত দিনত আৰু মুহূৰ্তৰ দিনত, আজিৰ পৰা কেইদিনমান পাছত আৰু মেট্ৰিক পৰীক্ষা হ'ব, হাই ছেকেণ্ডেৰী ৰিজাল্ট পৰীক্ষা হ'ব। তাৰ কাৰণে আমি সকলোকে আজিৰ যিখিনি পূজা, সৰস্বতী পূজাৰ লগতে সংগতি ৰাখি সকলোৱে যাতে জ্ঞানৰ বা আমাৰ যিখিনি পঢ়া শুনাত যাতে ধ্যান দিব পাৰে, তাকে আমি প্ৰথমতে আই সৰস্বতীক আমি পূজা কৰিম। বা আমি সকলো ছাত্ৰ ছাত্ৰীও ভাল ধৰণে যাতে জ্ঞান পাবৰ কাৰণে আই সৰস্বতীৰ ওচৰত যাতে প্ৰাৰ্থনা কৰে, তাৰ কাৰণে আমি কামনা কৰিছোঁ। আৰু পঞ্চায়তত যিখিনি আমাৰ জাতি বা আমি ৭৪তম যিখিনি আমাৰ ৰিপাব্লিক ডে যি আমি আজি উদযাপন কৰিছে, তাৰে আমাৰ পঞ্চায়তৰ যিখিনি জাতি জনগোষ্ঠীৰ যিখিনি আছে, জনজাতি আছে, তেখেতসকলকো আমি ইমান বছৰ ইয়াত ৭৪তম যে আমি ৰিপাব্লিক ডে আমি উদযাপন কৰিছোঁ। আমাৰ B.R. আম্বেদকাৰে যিখিনি আমাৰ আইনগতভাৱে আমি আইন বনোৱা যিখিনি জাতি, সৰু সৰু জাতিবিলাকৰ লগত লৈ ভাৰতৰ যিখিনি জাতিবোৰ একেলগত কাম কৰিবৰ কাৰণে যাতে আমি সফলতা হওঁ, তাকে আমি কামনা কৰিছোঁ যে ভাল এটা আমিও কোনো কাজিয়া পেচাল বা ইয়াত কোনো কিবা এটা নোহোৱাকৈ যাতে আমি চলিব পাৰোঁ। পঞ্চায়তৰ যিমানখিনি ইয়াত যিমান কাষ্ট আছে বা জাতি আছে, তেখেতসকলক যাতে কোনো কিবা কাৰণত কাজিয়া পেচাল নহয়, তাকে কামনা কৰিছোঁ। আৰু আমাৰ পঞ্চায়তৰ বা অন্যান্য যিখিনি দিশত যিখিনি আমাৰ আঁচনি আহিব, এই আঁচনিবোৰ প্ৰত্যেক গাঁৱতে পায়, প্ৰত্যেক যাতে স্কুলবোৰ ভাল হয়, তাকে আমি কামনা কৰিছোঁ। আৰু বেছিকৈ ক'ব বিচৰা নাই, তাকে সকলোকে আজিৰ যিখিনি সৰস্বতী পূজাৰ দিনাখনে ভাল এটা যাতে আমি জ্ঞান পাবৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পাছত আমি এটা আৰু কাৰ্যসূচী লৈছোঁ। আমাৰ অমৃত সৰোবৰ দ্বাৰাই আমি কিছুমান ফিচাৰী আমাৰ খনা হৈছে। এই ফিচাৰীটো আমি এতিয়া ফ্লেগ হোষ্টিং কৰিবৰ কাৰণে আমি নিয়োগ কৰা হৈছে। আৰু ইতিমধ্যে আমি এই পঞ্চায়তৰ পৰা আমি যাবৰ কাৰণে সাজুতি কৰিছোঁ। আমি গাঁও পঞ্চায়তত যিমানখিনি গাঁওবোৰ আছে, এই গাঁৱত আমি প্ৰত্যেক গাঁৱতে হয় দুখীয়া নিচলা মানুহবিলাকৰ কাৰণে হয় PMAY বা আৱাজ প্লাছ ঘৰ পাওক, আৰু ৰাস্তা পদূলি ঠিকমতে হওক, আৰু আমাৰ খোৱা পানীৰ ব্যৱস্থা ঠিকখিনি হওক, প্ৰত্যেক গাঁৱতে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা হওক। আমি বেমাৰ আজাৰ বহুত ইয়াত ভুক্তভোগী হৈ আছোঁ, গতিকে আমি খোৱা পানী বিশুদ্ধ খোৱা পানীৰ পৰাও যাতে আমি হেৰি কৰিব পাৰোঁ, ভাল এটা আগুৱাই যাব পাৰোঁ। আমাৰ কিছুমান ল'ৰা ছোৱালী ইতিমধ্যে আমাৰ কিছুমান হেণ্ডিকেপো হৈছে, খোৱা পানী ভাল এটা বিশুদ্ধ পোৱা নোহোৱাৰ কাৰণে কিছুমান আমাৰ এনেকুৱাও বেমাৰ আজাৰ হৈ আছে। আৰু চিকিৎসাৰ ক্ষেত্ৰত আমাৰ ইয়াত চাব চেণ্টাৰ আছে 2খন, এই চাব চেণ্টাৰো যাতে আৰু আপগ্ৰেড হ'বৰ কাৰণে বা যিখিনি বিল্ডিঙৰ যিখিনি ব্যৱস্থা, এই বিল্ডিঙৰ কাৰণে আকৌ আমি ইয়াত কনষ্ট্ৰাকশ্যন কৰিব লাগিব। আৰু যাতায়াত ব্যৱস্থাটো খুব সুন্দৰভাৱে কৰিবৰ কাৰণে, আৰু স্কুল যিখিনি ছাত্ৰ ছাত্ৰী ভৱিষ্যতৰ কাৰণে যিখিনি আমাৰ পোহৰ যদি আমি বিচাৰোঁ, স্কুলতে আমি পাওঁ। গতিকে এই স্কুলটো খুব সুন্দৰভাৱে যাতে আমি বনাব পাৰে। আমি বিধায়ক মহোদয় আছে, সাংসদ আছে, তেখেতসকলক অনুৰোধ জনাইছোঁ যে আমাৰ স্কুলীয়া যিখিনি বিল্ডিং, এই বিল্ডিংবিলাকো ভালকৈ বনাওক, আৰু আমাৰ উপযুক্তভাৱে ছাত্ৰ ছাত্ৰী অনুযায়ী শিক্ষকো দিয়ক। আৰু
যিখিনি ছাত্ৰ ছাত্ৰীও মানে যাতে আমি এই স্কুলত প্ৰাইভেট স্কুলত যেনেধৰণৰ মানে হেৰি